নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যে ই শ্ৰম কাৰ্ডৰ আবেদন কৰিছিল, যে ই শ্ৰম কাৰ্ড যদি আছে আপোনালোকে লাভ কৰিব প্ৰতিটো মাহতে 1000কৈ টকা। কেনেকৈ লাভ কৰিব আৰু কি কৰিব লাগিব? যদি আপোনাৰ হাতত এখন ই শ্ৰম কাৰ্ড আছে তেনেহ'লে আপুনি কি কৰিব লাগিব? আপোনাৰ ই শ্ৰমখন আপডেট দিব লাগিব। যেনেকৈ আপোনালোকৰ ই শ্ৰম কাৰ্ড আগতে বনাইছিল, নমিনী নাম দিয়া নাই কিজানি, বা একাউণ্ট নাম্বাৰটো ঠিক ঠাক হৈছেনে নাই, আপোনালোকে সৰু এটা KYC কৰি ল'ব আৰু আপোনালোকৰ ই শ্ৰম কাৰ্ডটো আপডেট কৰি ল'ব। যদি আপুনি আগতে কৃষক আছিল বা এতিয়া বিজনেছ কৰি আছে বা আগতে যি কৰিছিল, যিটো আপডেট কৰিছে, এতিয়া মানে নতুনকৈ যদি কিবা কৰি আছে সেইটো আপডেট দিব লাগিব। আপডেট দিয়াৰ পিছতহে আপোনালোকে কি কৰিব? প্ৰতিটো মাহতে 1000কৈ টকা লাভ কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে আপডেট কৰিব সেইটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো অনলাইনৰ জৰিয়তে কেনেকৈ কৰিব লাগে সেইটো মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। তো আপোনালোকে যদি এতিয়ালৈকে আপডেট কৰা নাই, CHC চেণ্টাৰত, আপোনাৰ ওচৰে পাজৰত থকা CHC চেণ্টাৰত, কমন ছাৰ্ভিচ চেণ্টাৰ বুলি যিটো কয়, তাতে যাই আপোনালোকে আপডেট কৰিব পাৰিব। অথবা মোবাইলৰ জৰিয়তেও আপোনালোকে কি কৰিব? ই শ্ৰম কাৰ্ড আপডেট কৰি দিব পাৰিব। তো গতিকে আপোনালোকে অতি সোনকালে আপোনাৰ থকা ই শ্ৰম কাৰ্ডটো আপুনি আপডেট কৰি লওক আৰু প্ৰতিটো মাহত 1000 টকাকৈ লাভ কৰক। তো ব্লগ ভিডিঅ' লৈ যাওক কেনেকৈ আপডেট কৰিব লাগে। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আপোনালোকে অকণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়াহে আপুনি নিজে নিজৰ মোবাইলৰ জৰিয়তে আপোনাৰ ই শ্ৰম কাৰ্ডখন আপডেট কৰিব পাৰিব আৰু আপুনি বেলেগ মানুহৰো ই শ্ৰম কাৰ্ডৰ আপডেটটো আপোনাৰ মোবাইলৰ জৰিয়তে বা কম্পিউটাৰৰ জৰিয়তে আপোনালোকে কৰি দিব পাৰিব। তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেনেকৈ কৰিব লাগে মই দেখুৱাই দিম, আপোনালোকে এনেকৈ কৰি ল'ব। এইটো হ'ল ৱেবছাইট, ই শ্ৰম কাৰ্ডৰ ৱেবছাইট। আপোনালোকে ই শ্ৰম কাৰ্ড বুলি মাৰিলেই আপোনালোকে এইটো ৱেবছাইট খোল খাব। চাব, ইয়াতে লিখা আছে আপডেট বুলি এটা অপশ্যন লিখা আছে, চাওক এইটো আপডেট অপশ্যন। ইয়াতে ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট ৱেবছাইটটো খোল খাব। খোল খালে আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। ক্লিক কৰিলে চাব, ইয়াত UAN নাম্বাৰ, আপোনাৰ যিটো শ্ৰমিক কাৰ্ড নাম্বাৰ আছে, এই নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব। তো মই দেখুৱাই দি আছোঁ উদাহৰণস্বৰূপে কেনেকৈ কৰিব লাগে। এইটো মোৰ শ্ৰমিক কাৰ্ড হয়, এই শ্ৰমিক কাৰ্ডৰ নাম্বাৰটো দি আছোঁ। আৰু ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। মোৰ শ্ৰমিক কাৰ্ড নাম্বাৰটো হোৱা নাই, 7061093। এইটো ভুল হৈছে, শ্ৰমিক কাৰ্ড নাম্বাৰটো মই আকৌ দি আছোঁ। এইটো মোৰ শ্ৰমিক কাৰ্ড আৰু ডেট অফ বাৰ্থটো দি দিব। দি এটা কেপচাৰ কোড দিবলৈ আহিব, আপোনালোকে কেপচাৰ কোডটো দি দিব। এইটো কেপচাৰ কোড দিবলৈ জেনেৰেট OTPত ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। OTP অহাৰ লগে লগে আপোনালোকে কি কৰিব? আপোনালোকে ভেলিডিটি অপশ্যনত ক্লিক কৰিব। ভেলিডিটি অপশ্যনত ক্লিক কৰাৰ লগে লগে OTPটো বহাই আপোনালোকে ভেলিডিটি অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেছবৰ্ডটো খোল খাব। এনেকৈ আপুনি কি কৰিব? হোমত যাব, হোমত যাই চাব, আপডেট প্ৰফাইল বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলছ আপোনাৰ আহি যাব। আপুনি কোনটো আপডেট কৰিব বিচাৰে, আপুনি যদি চাব বিচাৰে প্ৰফাইল, আপোনাৰ এইটো প্ৰফাইলটো আহি যাব। আপোনালোকে চাব এইটো প্ৰফাইল। আকৌ যদি আপোনালোকে পাৰ্চনেল এড্ৰেছটো চেঞ্জ কৰিব বিচাৰে, ইয়াতে য়েছ বুলি কৰিব। মোৰ কৰিব নালাগে, গতিকে মই ন' কৰিলোঁ। আৰু যদি বেংক ডিটেইলছ ক্লিক কৰি ইয়াতে য়েছ কৰি দিব, ইয়াতে বেংক ডিটেইলছ আপুনি কি কৰিব? চেঞ্জ কৰিব পাৰিব। আপোনাৰ একাউণ্ট যোনটো আছিল এতিয়া চেঞ্জ কৰি বেলেগটো দিব পাৰিব। এইটো আপোনালোকে এইটো বহাই মানে ইয়াতে আপডেট অপশ্যন আছে, আপডেটত ক্লিক কৰি দিলে হৈ যাব। তো আপুনি যোনটো আপডেট কৰিব বিচাৰে ইয়াতে আপডেট কৰিব পাৰে। সাপোজ আগতে আছিল আপুনি কি কৰে, সাপোজ আগতে আপুনি মই কাল্টিভেটৰ মই এজন খেতিয়ক আছিলোঁ, এতিয়া যদি মই চেঞ্জ কৰিব বিচাৰোঁ তেনেহ'লে ইয়াতে ক্লিক কৰি আপোনালোকে দি দিব পাৰিব। ইয়াতে সকলো
আহি যাব ইয়াতে আপুনি 4টা মাৰিলে আহি যাব 4টা নম্বৰ মাৰিলে আপোনাৰ যি কৰে আপুনি ক্লিক কৰিলে এই অটোমেটিক এইবিলাক আহি যাব হেল্পাৰ ইলেক্ট্ৰনিক আপুনি যেনেকৈ কৰে মানে সকলো ডিটেইলছ আহি যাব এনেকৈ আপুনি কি কৰিব লাগিব আপডেট কৰিব লাগিব আপডেট কৰি আপোনালোকৰ যিটো কাৰ্ড হয় এই কাৰ্ডটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব যে ডাউনলোড ইউএনডি কাৰ্ড এইটো শ্ৰমিক কাৰ্ড হয় আপুনি ইয়াতে ডাউনলোড তাৰপিছত আপুনি চাব ইয়াতে কি আছে ফাইন এলিজিবল স্কিম আপুনি যদি কোনো স্কিমৰ কাৰণে এপ্লাই কৰে আপুনি যদি যোগ্য হয় তেনেহ'লে আপুনি ইয়াতে ক্লিক কৰি চাব পাৰে যে আপুনি কোনটোৰ কাৰণে যোগ্য ব্যক্তি হয় কোনটো স্কিমৰ আপুনি পাব পাৰে এইটো স্কিম মই পাব পাৰোঁ গতিকে আপোনালোকেও চেক কৰি চাব যে এইটো স্কিম আপোনালোকে ল'ব পাৰিব তো এনেকৈ আপোনালোকে আপডেট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ এণ্ড কমেণ্টছ কৰিব ধন্যবাদ।